हेलो फ्रेंड्स की खबर সকলোৰে ভালে চাগে আমি এতিয়া গৈ আছো মা কামাখ্যা মন্দিৰলৈ আৰু এয়া জিএমচিৰ ওচৰত এয়া গাড়ীত উঠি ললো আৰু এতিয়া গৈ আছো মা কামাখ্যা মন্দিৰলৈ এয়া আমি আহি পালো মা কামাখ্যা মন্দিৰ আৰু এতিয়া আমি গৈ আছো দেখিছেনে মন্দিৰত আই অৱস্থা একদম কাই লৈ গৈছে পানীয়ে জীৱন হৈছে আৰু এনেকে গৈ আছো ৰদে যেটো মানে বহুত ৰদ দিছে একেবাৰে গাছা বেয়া লাগি গৈছে সেইকাৰণে মানে পানী চানি খাই এনেকে ঠাণ্ডা খাই এনেকে গৈ আছো আৰু একেবাৰে মানে গাছা বেয়া লাগি গৈছে যেটো ৰদটো বহুত জোৰত দিছে মানে একেবাৰে বহুত ৰদ দিছে কেতে গাছা বেয়া লাগি গৈছে আৰু এতিয়া আমি আহি পালো মেইন মন্দিৰটো আৰু ইয়াতে কিছুমান ধূপ ধুনা এনেকে চাকি বন্তি ললো ফুলচুল আৰু লগতে জয় মাতা দি দুটা ললো আৰু এনেকে লৈ এতিয়া আমি গৈ আছো মন্দিৰলৈ আৰু এই এটা মাৰি ললো আৰু এতিয়া গৈছো মেইন মন্দিৰলৈ আৰু এয়া আমি আহি পালো মেইন মন্দিৰটো আৰু এতিয়া গৈছো আমি ভিতৰলৈ আৰু এতিয়া আমি সৎমান কৰি এতিয়া আমি ইয়াতে এই ফুটাল গাঠালো আৰু ইয়াতে সকলোৰে মনৰ আশা পূৰ্ণ হওক তাকে কামনা কৰিলো আৰু এতিয়া আমি মানে সেৱা কৰা হ'ল যেহেতু এবাৰ মন্দিৰটো অলপ দৰ্শন কৰো এতিয়া বলক আপোনাও আমাৰ লগত এতিয়া মন্দিৰটো অলপ দৰ্শন কৰে ভিডিঅ'টোৰ জৰিয়তে এয়া আমি মন্দিৰটো এতিয়া দৰ্শন কৰি আছো বহুত মানুহ হৈছে যেহেতু মানে আজি লাষ্ট মানে অম্বুবাচী মেলা লাষ্ট আজি শেষৰটো দিন সেইকাৰণে মানে আৰু আজি দুৱাৰ খুলি দিছে যেহেতু মানে এতিয়া সকলো মানে ভিতৰত যাবৰ কাৰণে একদম মানে ভিৰ লাগি গৈছে আৰু মানুহ বহুত হৈছে আৰু এনেকে আমি এতিয়া ঘূৰি আছো বাৰ মই দুকলে গৈছিলো আৰু এতিয়া চাওক গাইস আৰু ইয়াতো কিছুমান মানুহ বহি আছে এয়া আৰু ইয়াতে মানে কিছুমানে গাছা ধুই আছে আৰু এতিয়া আমি ঘূৰি আছো গাইস বহুত ভাল লাগিল বহুত দিনৰ মূৰত আহিলো আৰু এতিয়া আমাৰ সেৱা সৎমান কৰা হৈ গ'ল আমি এতিয়া ইয়াৰ পৰা যাও আৰু যেহেতু বহুত ভাগৰ লাগিছে আকৌ ইয়াতে বহি ললো আৰু এনেকে গাইস বহি আকৌ এনেকে যাই আছো আৰু কিবা গাড়ী আৰু ইয়াৰ পৰা যেহেতু বহুত গৰম ন সেইকাৰণে পানীতে নিজৰাতে পানী ভৰি চৰি ধুই একেবাৰে যাই আছো আৰু এতিয়া আমি অলপ পাছতে মানে যাই পাম আৰু এয়া আমি এতিয়া গৈ আছো আৰু এতিয়া আমি মানে আহি পালো আৰু এতিয়া আমি মানে গাড়ীৰ কাৰণে অপেক্ষা কৰি আছো আৰু এতিয়া আমি মন্দিৰ পৰা বাই দিলো আৰু কেতিয়াবা আকৌ পিছত আহিম কেতিয়াবা এতিয়া আমি গাড়ী ৰখি আছো গাড়ী আহা নাই আৰু এতিয়া আমি গাড়ী আহিল উঠিলো আৰু যেহেতু মানে কিবা খাবলৈ মন যাইছে যেহেতু চানা আহিল চানা কিনি ললো আৰু এতিয়া গাড়ীত বহি চানা খাই আছো ভাল লাগে এনেকে আৰু এতিয়া মানে ইমান গৰম নহয় একেবাৰে গাছা বেয়া লাগি গৈছে আৰু এতিয়া আমি আহি পালো শৰাইঘাট দলং আৰু আহি কিনে আমাৰ ইয়াতে বাহেতা চাৰিআলিত এনেকে কিবা এটা খাই ললো পৰঠা যেহেতু বহুত ভোক লাগিছে আৰু এনেকে দুটামান ফটো দিছো চাওক আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ এৰিছো বাই বাই